নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই কাৰণ মোবাইলটো ভাগি আছিলে ডিছপ্লেখন, সেইটো কাৰণে কালি পৰহি বনাই আনিছোঁ। আৰু আজি তামোল পুলিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, তামোল নাৰ্চাৰী দিবলৈ হ'লে প্ৰথমে এনেকুৱাকৈ পোখাবিলাক উলিয়াব লাগিব। এনেকুৱাকৈ পোখাবিলাক উলিয়াবলৈ হ'লে কি কৰিব লাগিব, সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে দেখিছে, প্ৰথম জেগাটো এনেকুৱা ধৰণৰ ছাঁ পৰা জেগা নিৰ্বাচন কৰিব লাগিব। তাৰপিছত ইয়াত ডাঠকৈ এনেকুৱাকৈ ডাঠকৈ তামোলবিলাক ইয়াত মেলি ল'ব লাগিব। মেলি লোৱাৰ পিছত তাৰপিছত খেৰ বা নৰা বা নহ'লে তামোলৰ এনেকুৱা পাতবিলাক, ঢকুৱাবিলাক নহয়, তামোলৰ পাতবিলাক এনেকুৱা ধৰণে ডাঠকৈ ইয়াৰ ওপৰত দিব লাগিব। ডাঠকৈ ইয়াৰ ওপৰত দিয়াৰ পিছত পানী মাৰি দিব লাগিব। পানী মৰাৰ পিছত বৰষুণ দিলে বা পানী মাৰিব দৰকাৰ নাই। তাৰপিছত যদি ৰ'দ দিয়ে তেতিয়াহ'লে পানী মাৰিব লাগিব। তাৰপিছত মাজে সময়ে ৰ'দ দিলে এইটো সেমেকা, এনেকুৱা ধৰণৰ সেমেকা হৈ থাকিবৰ কাৰণে পানী মাৰি থাকিব লাগিব। আৰু ইয়াত পোকে নাখাবৰ কাৰণে বা উঁই নেলাগিবৰ কাৰণে ইয়াত কিবা পোকৰ দৰৱ দিব লাগিব। তাৰপিছত কমচে কম 1 মাহমান সময় হোৱাৰ পিছত, 1 মাহ নালাগে, তাৰ আগতে ওলাই যাব এনেকুৱা ধৰণৰ। এইফালে দেখিছে এইবিলাক এনেকুৱা ধৰণে ওলাই যাব। এনেকুৱাকৈ ওলোৱাৰ পিছত মাটিটো পচাবৰ কাৰণে মাটিটো ৰেডি কৰিব লাগিব। এইফালে দেখিছে, এইটো হাবিটো চফা কৰা হৈ গ'ল। আৰু এতিয়া লগাবৰ কাৰণে ৰছী টানিছোঁ। এতিয়া লাইনকৈ নলা মাৰিম। তাৰপিছত ইয়াত আগত হাল মৰা হয়, মাটিটো একদম ঢিলা, সেইটো কাৰণে আৰু হাল মাৰি নাথাকোঁ আৰু। এইফালে দেখিছে, গোটেই লাইন মাৰি শেষ হ'ল, নলা মাৰি। গৰমত অৱস্থা বেয়া হৈ গৈছে গোটেই, আজি বহুত গৰম হয়। এইফালে দেখিছে, ইয়াৰ পৰা ইয়ালৈকে কমচে কম এফুট বেছি আছে। আৰু এই লাইনত অলপ ঘনকৈ দিম, কাৰণ এই লাইনটো বহলকৈ দিয়া কাৰণটো হ'ল কি, ইয়াত অহা যোৱা কৰিবৰ কাৰণে বা বন নিয়া নি কৰিবৰ কাৰণে সুবিধা হোৱাকৈ এই বস্তুটো অলপ বহলকৈ দিয়া আছে। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ঘনকৈ দিম, এফুটৰ ওপৰত অলপ কমকৈ দিম। আজি ইমানখিনিয়ে। আৰু যদি 30 পোন পচাবলগীয়া আছে, পালেং কৰিবলগীয়া আছে। আৰু যদি এই জেগাটোত 30 পোন পূৰা হৈ যায়, তেতিয়াহ'লে আৰু সেই পিছফালে কলজোপা পিছফালে সেইখিনি চাফ চিকুণ কৰিব লাগিব। আৰু নমস্কাৰ বন্ধুসকল, আজি মই দেখাবলৈ লৈছোঁ বৰ্তমান তামোল পচোৱা সময়। আৰু এইখিনি মই মাটি ৰেডি কৰিলোঁ তামোল পচাবৰ কাৰণে। ৰছী টানি লিক বনাই তাৰপিছত তামোলবিলাক ইয়াত এটা ইমানখিনি এবিটা দূৰে দূৰে দি দিছোঁ। আৰু অলপ মাটি দি দিছোঁ। ইয়াৰ ওপৰত মই তামোলৰ জেং দিম, তামোলৰ পাতটো দিম। এইবিলাক দেখিছে, এবিটাৰ আগত অলপ দূৰে দূৰে ৰোৱা হৈছে। আৰু তামোলবিলাক প্ৰথমে পোখা উলিয়াই লোৱা হৈছে, অলপ এইবিলাক শিপাও ওলাইছে। আৰু এইদৰে এইবিটা দূৰে দূৰে তামোলবিলাক দি দিয়া হৈছে। এইবিলাক দেখিছে, চব পোখা ওলাইছে আৰু শিপাও ওলাইছে। আৰু এইবিটা দূৰে দূৰে এনেকুৱাকৈ দি দিয়া হ'ব। তাৰপিছত ইয়াত অলপ মাটি দি দিয়া হ'ব। এইবিলাক দেখিছে।